উপহিহাটত খাদ্য আৰু যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ পুতলিকা দাহ কৰে ASSPয়ে। মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবীৰে ASSPৰ তীব্ৰ প্ৰতিবাদ। কলিয়াবৰৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবীৰে খাদ্য আৰু যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ পুতলিকা দাহ কৰে। জীৱনদায়িনী ঔষধৰ পৰা আৰম্ভ কৰি দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা আৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক কোঙা কৰি পেলাইছে। সেয়েহে মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবী জনাই ASSPয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। অসম চৰকাৰ হাই হাই, খাদ্যমন্ত্ৰী হাই হাই আদি শ্লোগানেৰে ৰূপহীহাট আকাশ বতাল তোলপাৰ কৰি পেলায় ASSPয়ে। আনফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সুবিধাবাদী নেতা বুলি ক্ষুদ্ৰধাৰ সমালোচনা কৰে কলিয়াবৰৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি মঞ্জিৰুল ইছলামে। আমি পুতলিকা দাহ এখন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ অসমৰ বিভিন্ন জিলাৰ আপোনাৰ এই কাৰ্যসূচী হাতত লোৱা হৈছে। সমান্তৰালকৈ আমি কলিয়াবৰ জিলা সমিতিৰ ফালৰ পৰা আমি এই কাৰ্যসূচী হাতত লৈছোঁ যে যি ধৰণে মূল্যবৃদ্ধি হৈছে, আপোনাৰ অত্যাৱশ্যকীয় যিখিনি বস্তু আছে আৰু আপোনাৰ চাওক, আপোনাৰ পিঁয়াজ নহৰুৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছলৈকে যি ধৰণে মূল্যবৃদ্ধি হৈছে আৰু এই ধৰণে মূল্যবৃদ্ধি হ'লে মানুহ কেনেকৈ চলিব। যিহেতু মানুহৰ আপোনালোকে ইতিমধ্যে গম পাইছে যে চৰকাৰখনে মানুহক জুৰুলা কৰি পেলাইছে, মানুহৰ উপাৰ্জন নাই, মানুহ চলি খাব পৰা অৱস্থাত নাই। আৰু সেই সময়ত যদি মূল্যবৃদ্ধি যদি এনেকৈ যদি হয়, তেতিয়াহ'লে মানুহ কেনেকৈ চলিব। মানুহে গোটেই দিনত কাম কৰি দিন হাজিৰা যদি আপোনাৰ 500 টকা পায়, সন্ধিয়া বজাৰ কৰিব আহিলে 500 টকা বজাৰ লাগে, তেতিয়া মানুহজনৰ চিকিৎসাৰ ভাৱত, ল'ৰা ছোৱালী স্কুলত লিখা পঢ়াৰ ভাৱত তেওঁলোকৰ আৰু কোনো খৰচা নাথাকে, তেওঁলোকৰ হাতত কোনো পইচা নাথাকে। গতিকে মানুহ বহুত ভুক্তভোগী আৰু মানুহে বহুত মানে এনেকৈ বহুত কষ্ট অনুভৱ কৰি আছে যে এই চৰকাৰখনে যি ধৰণৰ পদক্ষেপ হাতত লৈছে, যে বিভিন্ন বস্তুৰ ওপৰত কৰ টেক্স বঢ়াই পেলাই তাৰ পৰা খালি নি চৰকাৰখনে আপোনাৰ দেশ চলাব খুজিছে। আৰু সেই মাধমাৰ মানুহে সাধাৰণ জনতাই খাইছে। যেনে আমি সাধাৰণ মানুহ, আমাৰ তেনে কোনো উপাৰ্জন নাই, আৰু আমি যেতিয়া বজাৰ কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি গম পাওঁ যে বস্তু কিমান জুই চাই দাম হৈছে। আপোনালোকে প্ৰতিবাদী কিমান দিনলৈকে আছে, কাৰ পুতলিকা দাহ কৰিলে? আমি যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ পুতলিকা ইতিমধ্যে দাহ কৰিছে, আপোনালোকে চাইছে। আৰু আমি এইকাৰণে পুতলিকা দাহ কৰিছোঁ যাতে তেওঁ এই মূল্যবৃদ্ধিৰ ওপৰত যাতে তেওঁ নজৰ দিয়ে আৰু মূল্যবৃদ্ধি কেনেকৈ ৰোধ কৰিব পৰা যায় তাৰ প্ৰতি যাতে ব্যৱস্থা লয়। কাৰণ তেখেতে চাইছোঁ বিভিন্ন ধৰণৰ ঘৰৰ চোতালতে অকণমান আপোনাৰ চব্জি খেতি কৰি পেলাই তাতে 2-এটা চব্জি গছৰ পৰা বুটলিব আৰু সেইবোৰ ফেচবুকত আপলোড দিব। আৰু তেওঁৰ দায়িত্ব এইখিনি নহয় যে তেওঁ ঘৰতে চব্জি ৰোপণ কৰি পেলাই তাৰ পৰা খাই আছে আৰু দেহৰ আপোনাৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম কমি যাব, সেয়া সংগত নহয়, যুক্তি নহয়।